মানে যোৱা 17 বছৰ ধৰি বড়োলেণ্ডত তেখেতসকলে লুটি-পুটি খালে কোনো এটা ডিপাৰ্টমেণ্টত ভাল কাম হোৱা নাই 2300 কোটি টকাৰ লাইবিলিটিছ আছে আৰু ইয়াত আপুনি চালে দেখিবলৈ পাব PMY যিটো ঘৰ আছে এই ঘৰবিলাক সম্পূৰ্ণ হোৱা নাই যিটো PMGSYৰ PMYৰ ঘৰবিলাক সম্পূৰ্ণ হোৱা নাই MGNৰেগাৰ কাম আজি দেখিবলৈ পাইছে হিউজ কৰাপশ্যন হৈছে কোনো এটা ডিপাৰ্টমেণ্ট ইভেন ভালকৈ চলা নাই আমাৰ এই BTCতে বহুত মানুহ এতিয়াও নলা নৰ্দমাৰ পানী খাই আছে বহুত জায়গাত পানী খোৱাৰ আঁচনি নাই বহুত জায়গাত কাৰেণ্ট নাই ৰাস্তা নাই এই গোটেই বস্তুটো হৈ আছিলে যোৱা 17 বছৰত BPFৰ শাসনত এতিয়া আমি এই চুক্তিত DC সকলক লৈ আহিছোঁ আৰু তেখেতে ডেভেলপমেণ্টৰ এটা পাৰ্ট হিচাপে আমাক ইয়াত ট্ৰেন্সফাৰ কৰা হৈছে আৰু ইয়াত DC সকলক আমি ডেভেলপমেণ্টৰ কাম কাজত নিয়োগ কৰিব বিচাৰিছোঁ কাৰণ কোনো এটা ডিপাৰ্টমেণ্টত ডিষ্ট্ৰিক্ট লেভেলত খুদিবলৈ কোনো মানুহ নাই তাত যদি কোনোবা PWD ৰাস্তা বনোৱা নাই তাত কোনে ইনকুৱাৰী কৰিব কোনে খুদিব কোনে মনিটৰ কৰিব তাত কৰিবলৈ কোনো মানুহ নাই PHC যদি কিবা কাম কৰা নাই তাত খুদিবলৈ কোনো মানুহ নাই এডুকেশ্যন ডিপাৰ্টমেণ্টে যদি কোনো কাম কৰা নাই তাত খুদিবলৈ মানুহ নাই আৰু সেইকাৰণে আজি DC ইয়াত অনা হৈছে আমাৰ অধীনত আজি DC আমাক ৰিপৰ্ট কৰিব DC আমাৰ কাম কাজবিলাকত সহায় কৰিব আৰু সেইখিনি কামে আমি কৰিব বিচাৰিছোঁ আৰু তেখেতসকলে কোৱাৰ নিচিনাকৈ DCটো আমি পাৱাৰফুল কৰা নাই DCয়ে এডমিনিষ্ট্ৰেশ্যনৰ এটা পাৰ্ট হয় আপুনি আজি অসমত DC সকলে যি ডিপাৰ্টমেণ্টতে কিবা সমস্যা নহওক কিয় DCয়ে তাৎক্ষণিকভাৱে তাত ইনকুৱাৰী কৰে ৰিপৰ্ট দিয়ে গভৰ্ণমেণ্টক সেইবুলি আৰু ডিচিজন অসমৰ চিফ মিনিষ্টাৰৰ ওপৰত নেকি এইটো কৰি দি হ'ব নোৱাৰে আৰু আমাৰ ইয়াতো DCটোক আমি কিবা মনিটৰিঙৰ দায়িত্ব দিছে মানে এই DCটোৱে আমাৰ কাউন্সিলৰ ওপৰত হ'ব নোৱাৰে DCটো কাউন্সিলৰ কামে কৰিবলৈ আহিছে গতিকে এইটো তেখেতসকলে এটা ভ্ৰম ফেলাই দিছে কাৰণ DC নোহোৱাৰ কাৰণে যোৱা সময়ত তেখেতসকলে ইচ্ছামতে ছাপ্লাই দি পেলাই পইচা খাইছিলে কোনো এটা ডিপাৰ্টমেণ্টৰ কাম কাজ ভালকৈ কৰা নাছিলে আৰু সেইকাৰণে আজি DCক তেখেতসকলে লৈ পেলাই পেনিক হৈছে ইয়াত একো কথা নাই কাৰণ তেখেতসকলৰ অনাগত সময়ত পুনৰ BPFে শাসনত আহিব এনেকুৱা একো নাই আমি শাসনত থাকিম আৰু আমি অনাগত দিনত কম সময়ৰ ভিতৰত BTCটো এটা উন্নত অঞ্চল হিচাপে গঢ় দিব ওলাইছোঁ আৰু সেইকাৰণে ইয়াত বহুতখিনি তেখেতসকলৰ যিটো কালচাৰ যিটো নেকি কৰাপশ্যন কালচাৰ তেখেতসকলৰ এডমিনিষ্ট্ৰেশ্যনক ধ্বংস কৰা কালচাৰ এই কালচাৰবিলাক চব সলনি কৰা হ'ব আৰু এই কথাটো আমি স্পষ্ট আমি দাঙি ধৰিছোঁ আৰু উন্নয়নৰ বিষয়ত যদি কথা পাতিব লাগে সকলো ডিপাৰ্টমেণ্টতে আমি এতিয়া নতুনকৈ এতিয়া মাষ্টাৰ প্লেন নহ'লে ভিজন ডকুমেণ্ট বনাব